নমস্কাৰ আপোনালোকে চাই আছে assamgovsir.com অফিচিয়েল ইউটিউব চেনেল। আপোনালোকে জানে যে আজি assamgovsir.com ফালৰ পৰা এটা অনলাইন পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। অসম টেটৰ মডেল টেষ্ট যি পৰীক্ষা সেই পৰীক্ষাটো আজি অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু সেই অনুসৰি আমি 6:30 বজাৰ পৰা আপোনালোকে লগইন কৰিব পাৰিব আৰু 7 বজাৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু আপোনালোকে অনলাইনত পৰীক্ষা দিব পাৰিব। আৰু গোটেইখিনি সবিশেষ আমি এই ভিডিঅ'ত জনাম আপোনালোকে কেনেকৈ পৰীক্ষা দিব। যিসকলে ভিডিঅ'টো চাই আছে আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক পাব, সেই লিংকত যাব। লিংকত যোৱাৰ পিছত এনেদৰে এখন পেজ খোল খাব। আপোনালোকে স্ক্ৰল কৰিব তলৰ পিনে আৰু ইয়াতে দেখিব সকলোখিনি ডিটেইলছ আমি দি থৈছোঁ। গোটেই পৰীক্ষাটোৰ ডিটেইলছ কোনখিনি চিলেবাছৰ পৰা পৰীক্ষা আছে গোটেইখিনি আমি ইয়াতে দি থৈছোঁ। তাৰপিছত আপোনালোকে মিনিমাম যিটো মাৰ্ক আছে সেইটো আপোনালোকে জানেই যে জেনেৰেলৰ বাবে 150ৰ ভিতৰত 90 আৰু SC ST OBCৰ বাবে 83 পালে পাছ কৰিব। ইয়াৰ পিছত নিয়মখিনি হৈছে আপোনালোকে 30 মিনিট আগতে লগইন কৰিব লাগিব। সেইবাবে আমি 6:30 কৈছোঁ, 6:30 বজাত আপোনালোকে লগইন হ'ব লাগিব আৰু পৰীক্ষাত মুঠ 100 নম্বৰ থাকিব আৰু সময় হৈছে 100 মিনিট। 100 মিনিটৰ ভিতৰত যদি আপুনি ছাবমিট কৰিব নোৱাৰে নিজে নিজে ছাবমিট হৈ যাব আৰু লগ আউট হৈ যাব। গতিকে আপোনালোকে সোনকালে ছাবমিট কৰিবলৈ চেষ্টা কৰিব। নিগেটিভ কোনো ধৰণৰ মাৰ্কিং নাথাকে। 150 যি প্ৰশ্ন গোটেইখিনি যেতিয়া আপুনি ছাবমিট কৰিব তাৰপিছত আপোনালোকৰ উত্তৰ অৰ্থাৎ গোটেইখিনি ফলাফল ওলাব। কেনেকৈ ইয়াতে লিখা আছে অনলাইন টেষ্ট ডেট আজিৰ লগইন টাইম হৈছে 6:30 আৰু এক্সাম টাইম কিমান 100 মিনিট আপোনালোকে দিব লাগিব। 100 মিনিটৰ ভিতৰত গোটেইখিনি পৰীক্ষা কমপ্লিট কৰিব লাগিব। ইয়াতে 34 মিনিট আছে লগইনলৈ। এতিয়া টাইম ইয়াতে কমি গৈ আছে, দেখিছে 34 মিনিট 14 ছেকেণ্ড 13 ছেকেণ্ড 12 ছেকেণ্ড এনেকৈ আহি আছে। গতিকে এইটো যেতিয়া শেষ হ'ব তেতিয়া আপোনালোকে ষ্টুডেণ্ট লগইনত ক্লিক কৰিব। ষ্টুডেণ্ট লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে লগইন হৈ যাব পেজটোত আৰু দেখিব ইয়াতে আপোনালোকৰ বাবে গোটেইখিনি ছেট কৰা আছে। ইয়'ৰ অনলাইন এক্সাম উইল বিগিন এট 7 PM অৰ্থাৎ আপোনালোকে লগইন হৈ ইয়াতে ৰখি থাকিব। 7 বজাৰ লগে লগে ইয়াতে পেজখন খোল খাব আৰু আপোনালোকে পৰীক্ষা দিব পাৰিব। যদি বৰ্তমান আপোনালোকে ইয়াতে ক্লিক কৰে তেতিয়াহ'লে পৰীক্ষা দিব নোৱাৰিব, কাৰণ বৰ্তমান সময়ত এই পেজ য'ত পৰীক্ষা হ'ব সেইটো বৰ্তমান বন্ধ হৈ আছে। ইয়াতে দেখিছে আপোনালোকে বৰ্তমান ফৰ্ম ক্ল'জ হৈ আছে। 7 বজাৰ লগে লগে খোল খাব। গতিকে আমি লিংকটো দি দিছোঁ, তাতে আপোনালোকে গৈ নিজৰ লগইন কৰি লওক আৰু পৰীক্ষাৰ বাবে ৰেডি হওক। অল দ্য বেষ্ট। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰক আৰু ভালদৰে পৰীক্ষা দিয়ক। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ সকলো তথ্য অসম টেটৰ লগতে সকলো তথ্য পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।